নিউজ 5 অসমৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সংবাদ শীৰ্ষসমূহ। অক্টোবৰ নৱেম্বৰত সৃষ্টি হ'ব পাৰে কৰোনাৰ বিভীষিকা, এই কথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ। পোন প্ৰথমবাৰৰ বাবে চীন সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰাৰ চিন্তা ভাৰতৰ। চীনৰ উচতনিত টু ফ্ৰণ্ট ৱাৰৰ ভাবুকি দিবলৈ সাহস পালে চিৰবৈৰী পাকিস্তানে। কংগ্ৰেছৰ দিনত ৩০ কোটি টকীয়া জনসংযোগ কেলেংকাৰীৰ পৰিপূৰক চাৰ্জশ্বিট দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টি নিৰ্ধাৰণৰ কাম, এই কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বায়ুসেনাৰ গল্ডেন এৰোজত অন্তৰ্ভুক্ত কৰিলে ৫ অত্যাধুনিক ৰাফেল। থলুৱা মুছলমানক একাষৰীয়া কৰি কংগ্ৰেছত চলিছে মিয়াৰাজ। ঐক্যবদ্ধ ৰাজনৈতিক দল নহলে ৱাক অভাৰ পাব বিজেপিয়ে, এই কথা অখিল গগৈৰ। দুই এদিনতে কাৰাগাৰত খাদ্য যোগান বন্ধ কৰি দিব ঠিকাদাৰে। ঘিটিলিং বিলত মাছ মাৰিবলৈ গৈ ৩জনৰ সলিল সমাধি। পোন্ধৰ দিন পাৰ হৈ যোৱাৰ পাছতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰোনা পজিটিভ হৈয়ে আছে। দেশত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা লাখৰ হোৱাৰ আশংকা। অসম সন্তান ৰিয়ান পৰাগে IPL খেলিবলৈ গৈ সাগৰৰ তীৰত মুকলি কৰিলে জাৰ্চি। কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পুনৰ অচলাৱস্থা। স্বাস্থ্যমন্ত্ৰীৰ আহ্বান, এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰক দুৰ্গা পূজা। বিভিন্ন বাবাতৰিৰ বাবে সংযুক্ত হৈ থাকিব নিউজ 5 অসমৰ সৈতে।